স্বাগতম জনাইছোঁ আজি অন্য এটা নতুন ভিডিঅ'লৈ। আজি পুনৰ আহিছোঁ এই ড্ৰেগন ফ্ৰুটৰ বাৰীখন চাবলৈ। বৰ্তাই মাতিছিল পকিলে মানে আহিবি চাবি কেনেকুৱাকৈ লাগে, পকা হেৰিবোৰ অলপ দেখুৱাব পাৰিবি বুলি। সেইকাৰণে আহিছোঁ আজি। ধুনীয়াকৈ আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইবিলাক দেখিছে নহয়, ইমান ধুনীয়াকৈ পকিছে চাওক এইবোৰ। এয়া আৰু এইবোৰ লাগি আছে, এইবোৰ পকিছে, বহুতেই ডাঙৰ ডাঙৰ হৈছে এইবোৰ। চাওকচোন কি ধুনীয়া লাগিছে। আৰু এইফালে চিঙি আছে, ইয়াত দেখিছে খুব ধুনীয়া। আপোনালোকে যোগাযোগ কৰিব পাৰে। এনেকুৱা ডাঙৰ ডাঙৰবোৰ কিমানলৈকে হৈছে এটাত? 460 গ্ৰাম, 70 গ্ৰাম, 80 গ্ৰাম। মুঠতে আধা কেজি ওচৰা-ওচৰি হৈ গৈছে আৰু। আধা কেজি ওচৰা-ওচৰি আছে কিছু। এইবোৰ সৰু সৰু হৈ আছে বাৰু, এইবোৰ মানে ছিঙিব পৰা নাই হোৱাকৈ পকিছে কিন্তু। ইয়াত দেখিছে এইফালে এইবোৰ, এয়া এইবোৰ কলি হয়। বাৰীখন দেখিবলৈ খুবেই ধুনীয়া লাগিছে। ফলবোৰ মানে ধুনীয়াকৈ তললৈ ওলমি ওলমি লাগি আছে আৰু পকিছে ধুনীয়াকৈ। আৰু এইবোৰ কলিয়ে ফুল হ'ল, ইয়াত দেখিছে এয়া এইবোৰ লাগি আছে। এয়া জোপা চবফালে লাগিছে। এয়া ইয়াত দেখিছে এইকেইটা চাওক কি ধুনীয়াকৈ লাগি আছে। এয়া এতিয়া যিহেতু ফ্ৰুটবোৰ লাগিছে, পূৰা দেখিবলৈ বাৰীখন ধুনীয়া হৈছে, পকিছে। আৰু কেইদিনমান হ'লে আৰু ভাল লাগিব। এইবোৰত আৰু ছিঙিবলৈ হৈ গৈছে। এয়া দেখিছে এইটোহে চাওক কি ধুনীয়া পকিছে। আৰু থলুৱাভাৱে কৰা এনেকুৱা ড্ৰেগন ফ্ৰুট যদি আপোনালোকে খাব বিচাৰে, কিনিব বিচাৰে, মই ফোন নাম্বাৰটো দি দিম, আপোনালোকে যোগাযোগ কৰিব পাৰিব। বৰ্তাৰ লগত যোগাযোগ কৰি আপোনালোকে নিব পাৰিব। পূৰা এতিয়া মাজে মাজে ছিঙি আছে, 2-3 দিনৰ মূৰে মূৰে, এসপ্তাহ মূৰে মূৰে এনেকৈ ছিঙি থকা হৈছে। এইফালে ড্ৰেগন ফ্ৰুটৰ ইয়াত এইটো চৰাই বাঁহ চাওক, সৰু চৰাই বাঁহ লৈছে। সেইফালে এইটো ফ্ৰুট লাগি আছে, দেখিছে। এইয়া এইটো মানে এনেকৈ কাটি পিনে ছিঙিব লাগিব আৰু ন? এনেকৈ যদি এই প্লাছৰ নিচিনা চেকেনা হ'লেও ভাল। 12 কেজি মান আছে অৰ্ডাৰ। অৰ্ডাৰ আহি থাকে আৰু মাজে মাজে। এতিয়া এতিয়া এই গধূলিলৈ গুচি যাবগৈ, 3টা বজাত এই ওচৰখিনি নিবহি। সেইকাৰণে এতিয়া ছিঙি থওঁ। দুলে জানোতো কালিলৈহে নিম। এতিয়া মানে প্ৰায় অৰ্ডাৰবোৰ আহি আছে, 5 কেজি, 10 কেজি, এনেকৈ 20 কেজি অৰ্ডাৰ কৰি আছে মাজে মাজে। আপোনালোকেও দৰকাৰ হ'লে যোগাযোগ কৰিব পাৰে। মই আপোনালোকক ফোন নাম্বাৰটো দি দিম, ধুনীয়াকৈ কথা পাতি আপোনালোকে যোগাযোগ কৰি নিব পাৰিব। এইবোৰ দেখিছে ড্ৰেগন ফ্ৰুট, এইবোৰ লাগি আছে। এয়া পূৰা ওলমি ওলমি লাগিছে। এইবোৰ কুমলীয়া হৈ আছে, এইবোৰ পকিছে আৰু এইবোৰ ফুলিও আছে। এতিয়া মানে পূৰা লাগিব আৰু পিছলৈ আৰু ভাল লাগিব। এইবোৰ মানে যিমানবোৰ ঠাল দেখিছে এইবোৰ চবতে লাগিব। এই হাউলি হাউলি যিবোৰ ঠাল আছে চবতে লাগিব এইবোৰ। চাওক এইবোৰ চাওক কি ধুনীয়া লাগিছে, ধুনীয়াকৈ পকিছে। আৰু এইবোৰ মানে প্ৰত্যেক জোপাতে লাগিয়ে আছে। এইবোৰ দেখিছে, চবতে অলপ দেখুৱাই দিছোঁ আপোনালোকক। এইবোৰ মানে পৰুৱাও আহি গৈছে, পূৰা পৰুৱাও ধৰি গৈছে সেই 2-এটা। এয়া দেখিছে চাওক কি ধুনীয়া লাগিছে, পৰিৱেশটোৱে দেখিবলৈ ভাল লাগিছে। চাওক এয়া গুচাই থকা হৈছে, এতিয়া খাম আমি। টিকেট বলটোতে কি ধুনীয়া লাগিছে চাওক। গুচাই দিয়াৰ পিছত, বাকলিখিনি গুচোৱাৰ পিছত এইটো কাটি দিলে ভিতৰখিনি চাব কিমান ধুনীয়া। এয়া চাওক এতিয়া খাম। বাৰীতে পূৰা ছিঙি পিনে চিধা খাই দিছোঁ। ইয়াত দেখিছে বমাই কাটি দিলে আৰু এতিয়া খাব লৈছোঁ। বহুতে মিঠা হৈছে। কৈ দিয়ক, নিজে কৰা খেতি হেৰি বহুত টেষ্টি পায়। ইয়াত দেখিছে বঢ়িয়া। বেছি মানে পানী পালেও বেয়া। পানী পালে বেয়া। এয়া চাওক
পানী পোৱা মানে সৰু সৰু হৈ গ'ল নেকি বাৰু? একদম হেৰিয়ৰ পৰা বৰষুণেই পানী একেৰাহে বৰষুণ অঁ ফুল ফুলাৰ পৰা বেছি পানী পালেও বেয়া আৰু কি ধুনীয়া শীতল শীতল হৈছে এয়া চাওক এয়া এতিয়া